আমি মানে লোকবিশ্বাস মতে আমি 1200 শতিকাৰ সেই সময়ৰে স্থাপিত বুলি আমি এটা অনুমান কৰিব পাৰোঁ বিভিন্ন গৱেষণামূলক গ্ৰন্থৰ দ্বাৰা। গতিকে তেতিয়াই এইটো স্থাপিত আৰু তেতিয়াৰ তাৰে পিছত মানে বস্তুটো তেনেকৈ আছিলে আৰু তেওঁলোকতো ঢুকাই গ'ল, কিবা হ'ল আৰু শেষ হৈ গ'ল আৰু। কিন্তু যিটো মেৰঘৰ, সেই মেৰঘৰটো বৰ্তমান ব্ৰিটিছৰ দিনলৈ থকা বুলি আমি গম পাওঁ। এজন আমাৰ অসমীয়া মানে ব্ৰিটিছৰ চাহাব প্ৰণৱ বৰুৱা নেকি, তেখেতে মানে ধনৰ লোভত, সম্পত্তিৰ লোভত সেই মানে ঘৰটো, সৰু ঘৰ এটা এক ৰাতিৰ কাৰণে বেউলা লক্ষিন্দৰক ৰাখিছিল যিহেতু, সেইটোক তাৰমানে তেওঁলোকে বম ব্লাষ্ট কৰি ভাঙি দিলে। দি তাৰ পৰা কি নিছে কি নাই নাজানো আৰু, কাৰণ তেতিয়া আমাৰ এই গাঁওখন ইমান বৃহতো নাছিল, দুই এক ঘৰ ইফালৰ পৰা অহা মানুহ আছিল। গতিকে তাৰপিছত সেই ধ্বংস শেষবিলাক এতিয়া আপোনালোকে ইয়াত দেখা পাইছে। লোকবিশ্বাস মতে মেৰঘৰটো আচলতে কি? মেৰঘৰ, হয়, তাৰ নাম কিয়, কি কাৰণত মেৰঘৰ ৰখা হ'ল? এইটো তাৰমানে আচলতে মেৰঘৰ মানে কি, যিটো তাৰমানে ধৰক মেৰাই বান্ধা, মানে খুব চিক্ৰেট এটা হেৰি আৰু, কোনেও গম নোপোৱাকৈ এই শিলৰ ঘৰটো বান্ধি তাত এক ৰাতিৰ কাৰণে, কাৰণ মনসা দেৱী মানে চান্দ সদাগৰে বেংখাইটি নাম দি দিছিল। মনসা দেৱীয়ে তাৰমানে অভিশাপ আছে, বা তেওঁ মানে যিকোনো উপায়ে বাকী তেওঁৰ 5 পুত্ৰক ইতিমধ্যে তেওঁ দংশনকৈ কৰি মাৰিছে। গতিকে শেষ পুত্ৰ, একেবাৰে সৰু পুত্ৰ, তেওঁক যিকোনো উপায়ে চান্দ সদাগৰে লক্ষিন্দৰক বচাব চাইছিল, আৰু সেইকাৰণে খনিকৰৰ দ্বাৰাই শিলৰ ঘৰ এটা সৰুকৈ বনাই এক ৰাতি ৰাখিব লাগে, ৰাখিলে আৰু লক্ষিন্দৰ বাচি যায়। সেইকাৰণে সেইটো ঘৰ বান্ধিছিল আৰু সেইকাৰণে সেইটো মেৰঘৰ নাম দিছিল আৰু। এতিয়া যিটো মেৰঘৰৰ ভগ্নাৱশেষ সংগ্ৰহৰ ক্ষেত্ৰত বৰ্তমান সময়ত অসম চৰকাৰৰ পুৰাতত্ব বিভাগৰ ভূমিকা কি, আপুনি কি বুলি ক'ব? এইটো আগতে অলপ হেৰি কৰিলে, এটা সৰুকৈ আপোনালোকে দেখাই পাইছে, মিউজিয়াম এটা বনাই তাত কেইটামান শিল ভৰাই থৈ দিছে, কিন্তু কোনো প্ৰতিপালনৰ ব্যৱস্থা নাই এতিয়াও। আমি ৰাইজে অলপ চোৱা চিতা কৰোঁ আৰু তলা মাৰি থৈ যায় তেওঁলোকে, মানে আমি কওঁতে এতিয়াহে চাবি পাত দিলে, বনাইছে ৰাইজৰ কাৰণে দৰ্শনৰ বাবে, কিন্তু তেওঁলোকে তলা মাৰি থৈ যায়। আমি এইটো কমপ্লেইন কৰোঁতে এতিয়া চাবি পাত পাইছোঁ, তেনেকৈ আছে। আৰু বৰ্তমান আমি গম পোৱা মতে আমাৰ স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদে আমাক জানিব দিছে, তেওঁ তাৰমানে সদনত চন্দ্ৰিকা দেৱালয় আৰু মেৰঘৰৰ কাৰণে তাৰ মানে উন্নয়নৰ কাৰণে 10 কোটি টকা তেওঁ চেংচন কৰিছে, আৰু সেই টকাটো অনতিপলমে আহিব বুলি তেওঁলোকে আমাক জনাইছে, আৰু সেইটোৰ দ্বাৰাই নিশ্চয় আমাৰ ইয়াৰ চৌহদটোৰ ডেভেলপ হ'ব। আৰু এতিয়া চাওক, ভাৰতৰ ইতিহাসত এইটো যিখিনি আমি চান্দ সদাগৰৰ বিষয়ে জানিছিলোঁ, এইটো কথা গম পাই যে দক্ষিণ কামৰূপৰ এই 6 গাঁও সমষ্টিৰ এই ঠাইত দেৱ দেৱীৰ আৱিৰ্ভাৱ হৈছিল নিশ্চয়কৈ। গতিকে এনেকুৱা এটা মাহাত্ম্য থকা স্থানত ক্ষেত্ৰত দৰ্শকৰ বাবে আকৰ্ষণৰ কাৰণে চৰকাৰক আমি কি হিচাপে আবেদন কৰিব পাৰোঁ, বা কি কৰিলে ভাল হয়? আমি চৰকাৰক দেখুৱাব পাৰোঁ নেকি যে এনেকৈ কৰিলে দৰ্শনাৰ্থী কি হ'ব? গোটেই পুখুৰীটোও দেখুৱাম, চাই থাকক। অতি সুন্দৰকৈ বনোৱা এটা পুখুৰী, ৰজাদিনীয়া পুখুৰী। ছাইডবিলাক অতি সুন্দৰকৈ বনাইছে, সৰু শিশুবিলাকে খেলিব পৰা ব্যৱস্থা আছে, জোলনা আদি বনাই থৈ দিছে, অতি সুন্দৰকৈ বনাইছে। ভাল লাগে আৰু আহি পেলাই, আহিব চাব, যাতে মানুহে ভাল পায় আহি, সেইটোৱে কামনা। এইটোৱে পুখুৰীটো চন্দ সদাগৰে খন্দা পুখুৰী বুলি কয়। ইয়াতে আছে মেৰঘৰ, ঐতিহ্যমণ্ডিত মেৰঘৰ। মেৰঘৰটো সংৰক্ষণৰ ব্যৱস্থা কৰিছে পুৰাতত্ব বিভাগে, সংৰক্ষণ কৰিও আছে। বহুখিনি সমল খান্দি পেলাই মাটিৰ তলৰ পৰা ওলাইছে, আৰু জনবিশ্বাস মতে ইয়াতে এটা মিঠাতেলৰ কুঁৱা আছিলে, সেই কুঁৱাটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইটোৱে হৈছে সেই বিখ্যাত পুখুৰীটো, চন্দ সদাগৰে খন্দা পুখুৰীটো। আৰু এই পুখুৰীটোতে আছে তেখেতৰ সোণৰ নাওখন।
ইয়াতে টোটেল 3টা কোণত মানুহ নামিব পৰা ব্যৱস্থা কৰিছে। সেইটো দেখুৱাইছোঁ দূৰত, এইটো এটা চিৰি, এই চিৰিৰে সেইটো কোণাৰেও তলত নামিব আহিব পাৰি। আৰু এই চিৰিটোৰ পিছফালে আছে কোদাল ধোৱা পুখুৰীটো। এই পুখুৰীটো মেৰামতি কৰোঁতে বা চাফ চিকুণ কৰোঁতে যিবিলাক কোদাল লেতেৰা হৈছিল, সেই কোদালবিলাক ধুবলৈকে ব্যৱহাৰ কৰিছিল সেই কোদাল ধোৱা পুখুৰীটো। নামেই হৈ গ'ল এইটোৰ কোদাল ধোৱা পুখুৰী। এইটো সম্পূৰ্ণ এৰিয়া। আৰু সেইটো এটা কোণা, এইখন এখন চিৰি, এইখন চিৰিৰেও তললৈ নামিব পাৰি। সম্পূৰ্ণ পৰিৱেশবিলাক দেখুৱাম, পুখুৰীটো দেখুৱাম। এয়া